Hello everyone, welcome to my channel. To আজি ইছু নলবাৰী ৰাস চাবলৈ তো বলক মোৰ লগতে আপোনালোককো নলবাৰী ৰাসখন দেখুৱাও। তো আজি হৈছে ৰবিবাৰ, ইপিনে মানুহ বহুত হৈছে, ৰবিবাৰ হিচাপে বহুত হৈছে আনদিনাতকৈ। তো যদিও ভিডিঅ'টো ৰবিবাৰতে শ্বুট কৰা আছিল, মোৰ ৰাস চাই আহি একেবাৰে গা বেয়া হৈ গ'ল, জ্বৰ চৰ্দি হৈ আছিল। তো সেইবাবে ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ। আজি দিয়া গ'ল, তো আপোনালোকে প্লিজ ইগনোৰ নকৰিব, ভিডিঅ'টো এবাৰ চাব। মানুহ বহুত হৈছে আজি, একেবাৰে ঠেলি হেঁচি কিবাকৈ ভিতৰত সোমালোঁ। আৰু নলবাৰীৰ এটা স্পেচিয়েল ৰাগ বুলি এটা ভাইবছ আছে, তো এইটো শুনক। শুনিলে এইটো এটা স্পেচিয়েল হয় নলবাৰীৰ কাৰণে। ইয়াত যোনে যোনে ৰাস চাব আহে জানেই বাৰু। আৰু এইপিনে এটা ধুনীয়া এটা দৃশ্য বনাইছে বান্দৰকেইটাক লৈ, খুব ধুনীয়া লাগিছে। আৰু এইপিনে হৰি মন্দিৰটো চাওক, ইমান ধুনীয়াকৈ লাইটিং ডেক'ৰেশ্যন কৰিছে। আৰু এইপিনে কিবা এটা চৰাই আকৃতিৰ বনাইছে, খুব ধুনীয়া লাগিছে এইটো। আৰু এনেদৰে আহি পেলাই একেবাৰে মানে সৰুকাললৈ মনত পৰি গ'ল। আগতে পাপা আৰু মাৰ লগত এনেদৰে ওপৰত নামটো পঢ়ি পঢ়ি মূৰ্তিবিলাক এনেদৰে চাই গৈ আছিলোঁ, কিন্তু এতিয়া সেইটো মানে ধৈৰ্য নাই বুলিহে ক'ব লাগিব। তো যিমানখিনি পাৰোঁ চালোঁ বাৰু তাৰে মাজতে। আৰু এইপিনে এটা বহুত ডাঙৰকৈ শূৰ্পণখাৰ মূৰ্তি বনাইছে। আৰু এইপিনে মানুহ চাওকচোন, বহুত মানুহ হৈছে। আৰু অকণমান দেৰিকৈ চাগে আকৌ মানুহ হৈ যাব। আমি আহিছোঁ প্ৰায় 6টাই বাজিছে। এইপিনে শূৰ্পণখাৰ মূৰ্তিটো নখকেইটা চাওক না, ইমান দীঘল দীঘল, ভয় লাগিছে। তো মানুহ চাওক কিমান হৈছে, প্ৰায় 1 লাখমান হ'ব চাগে। এই নলবাৰীৰ যিখন এইখন অভাৰব্ৰিজ আছে, এই মোৰতো ভয় লাগি গৈছিলে এখন ভাঙি পৰিব বুলি। ইমান মানে হেঁচা ঠেলি কিবাকৈ মানে ওলাই আহিছোঁ, উশাহ বন্ধ হৈ যোৱা অৱস্থা। তো ইয়াতে এটা কথা কৈ থওঁ, যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে মোৰ ভিডিঅ'টো, তো প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। তো এইপিনে আমি আহি গ'লোঁ বাণিজ্য মেলা। তো ইয়াতো মানুহ চাওকচোন, যথেষ্টখিনি ভিৰ হৈছে। আৰু এইপিনে চাব পাৰি ইমান ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন, এইবিলাক চব গাঁৱৰে ন। এনাই চাইছে যাই আছোঁ দিয়ক গাইজ, কি কৰিব, দাম বহুত। বেলেগত যদি 2000 ইয়াতে 4000 এনাই কৈ থৈ দে, লৈ যাব নেকি এগলা যাবাৰ দিনা। তো মাজে মাজে আমাৰ নলবাৰীৰ ভাষাও কোৱা কৈছোঁ ৰ'ব, কাৰণ মই নলবাৰীৰে পিনা ক'ব লাগিব। ইণ্ডিয়া গেট পাই গ'লোঁ, আমাৰ নিচেই ওচৰত ইণ্ডিয়া গেট। এইবিলাক চব বাঁহৰ নেকি, কাঠৰ ন, মজা বনাইছে। এইবিলাক কিমান দাদা? 6000, 250। So sweet. নলবাৰী এনেও বাঁহ বেতৰ কাৰণে বিখ্যাত, তো অভিয়াছলি আহিবহে লাগিব বাঁহ বেত। বিনা আহি দেখিবলৈ পালোঁ গাহৰি, মিছা মাছ পুৰি আছে। আমাৰ নলবাৰীৰ ভাষাত মিছা মাছটোক কয় নিচলা মাছ, মানে আমি কওঁ যিহেতু মই নলবাৰীৰ। আৰু এইটো চুমপাপৰি, এইটো মোৰ ফেভৰেট, এইটো মই সৰু থাকোঁতে খুব খাইছিলোঁ, এতিয়াও আজি খাই ল'লোঁ, খাবলৈ মন গ'ল। তো এইপিনে আমি আহি গ'লোঁ এতিয়া ভাৰত মাতা চাবলৈ। তো এইপিনে ভাৰত মাতাটো প্ৰতি বছৰে বনায় বাৰু। পিছপিনে আদিয়োগী এইটো নতুন কালেকশ্যনত বনাইছে। তো এইপিনে আমাৰ যিমান ভাৰতৰ নদী দ্বীপ আছে, চব এইবিলাক ভাৰত মাতাৰ ইয়াত মানে ধুনীয়াকৈ সজোৱা হৈছে। আৰু এইপিনে আহি আমি চাৰ্কাছত আহিলোঁ। তো নতুনকৈ বোলে এইবাৰ এটা কিবা চাৰ্কাছ আনিছে, চুনামি, এইটো আপোনালোকে চাওক। মোৰ কিন্তু সাহস নাই, মই 7টা জনম ল'লেও এইটোত উঠিবলৈ মানে সাহস নহ'ব। আৰু তো আজিলৈকে ডাঙৰ চকৰিটোত উঠিবলৈ সাহস হোৱা নাই। এইখিনিতে এটা কথা কৈ থওঁ, যদি মোৰ ভিডিঅ'টো নতুনকৈ কোনোবাই চাই আছে, প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মানে অকণমান চেনেলটো আগবঢ়াওঁ বুলি চেষ্টা কৰি আছোঁ, প্লিজ আপোনালোকৰ ছাপোৰ্ট বহুতখিনি প্ৰয়োজন। তো এনেদৰে ৰাস চাই প্ৰায় 10টামান বাজে আৰু। তো গুচি আহিলোঁ। এইপিনে মানুহ চাওক, একেবাৰে মোৰ উশাহ বন্ধ হৈ যোৱা নিচিনা অৱস্থা। তো আজিলৈ ইমানখিনিয়ে, বাই বাই গাইজ।